নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মানে আজি জানুৱাৰী 4 তাৰিখ হয়, মোৰ জন্মদিন হয়। তো হাজবেণ্ডে কিনো উপহাৰ দিলে জন্মদিন বুলি, তো আপোনালোককো দেখুৱাবলৈ ভাবিছোঁ আৰু লগতে বোৱা চাদৰ মেখেলা কেইযোৰমানো দেখুৱাবলৈ ভাবিছোঁ। আৰু দেৰিকৈ হ'লে মোৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ সকলো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো ভিডিঅ'টো সকলোৱে চাই থাকিব। তো এইযোৰ প্ৰথমতে দিছে, এইযোৰ কাণফুলি চাওকচোন, মৰম লগা। তো তাৰপিছত দিছে এইখন চল, ঊণৰ হয়। তো মই কৈ আছিলোঁ যে মোক বহুত দিন এখন চল লাগে বুলি, তো সেইখন আনি দিলে হাজবেণ্ড। এতিয়া কাণফুলি পিন্ধি ল'লোঁ। তো এতিয়া আপোনালোকক বোৱা চাদৰ মেখেলা কেইযোৰ দেখুৱাম। কেনেকুৱা পালে তো কমেণ্ট কৰি জনাব নাপাহৰিব। বেটা টোপনি পৰা উঠিলে খেলি আছে। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। তো আজিলৈ বাই বাই।